নীলিম কুমাৰৰ কবিতা ৰ'দ। ৰ'দৰ কোনো ঘৰ নাই, সি য'তে ত'তে পৰি থাকে। মাটিত, পানীত, বালিত, পাহাৰত, গছত, ফুলত, চৰাইৰ বাহত, চোতালত, বাৰান্দাত, ঘৰৰ চালত, ৰাস্তাত, দেৱালত, জাবৰত, নলা নৰ্দমাত, য'তে ত'তে পৰি থাকে ৰ'দ। ৰ'দ অলপ জেদী, নুসুধাকৈ মানুহৰ দুৱাৰেৰে সোমাই আহে খিৰিকীৰে, ভেণ্টিলেটৰেৰে, বেৰৰ জলঙাৰে, ছালৰ ফুটাৰে। শোৱনি কোঠাতো সোমাই ৰ'দ, ৰান্ধনীঘৰলৈ সোমাই ৰ'দ, আনকি বাথৰুমতো। যদি ফুটা থাকে দেখিবা সোমাই আহিছে ৰ'দ। সেয়ে ৰ'দক আমাৰ লাজ নালাগে। মানুহে ৰ'দৰ নাম থয়, সোণালী ৰ'দ, কোমল ৰ'দ, চোকা ৰ'দ, মিঠা ৰ'দ, কিছুমানে কয় টিকা ফটা। নাম থোৱাটো মানুহৰ পুৰণি বদ অভ্যাস। এজন কবিয়ে ৰ'দক অপমান কৰিছিল। তেওঁৰ প্ৰেয়সীৰ উদ্দেশ্যে লিখিছিল, তোমাক দেখি এনে লাগে যেন তুমি গভীৰ ছায়া, জীৱনটো কঠিন ৰ'দ। ৰ'দে কাৰো অন্যায় কৰা নাই, তথাপি মাজে মাজে আমি ৰ'দক দোষ দিওঁ। জাৰকালি ৰ'দক কাষলৈ মাতোঁ, আঁকোৱালি ধৰোঁ, কোলাত লওঁ, আৰু জহকালি ৰ'দক খেদোঁ, ছাতি লওঁ, ক'লা চছমা পিন্ধোঁ, গালি দিওঁ। ৰ'দ কি আমাৰ দাস, যেতিয়া ইচ্ছা মৰম কৰিম, যেতিয়া ইচ্ছা গালি দিম। ৰ'দক লৈ তৰ্ক নকৰোঁ, ৰ'দ নিজেই অঘৰী। কিজানি ৰ'দ এক অবোধ শিশু। সিদিনা দেখিলোঁ 10 মহলীয়া এটা ঘৰৰ ওপৰত কেইজনমান মানুহে তাক ধৰিছে আৰু উতলাব দিছে পানী, মানুহৰ গা ধোৱা পানী। পৰা হ'লে আমাৰ সভ্যতাই ৰ'দক চাকৰ ৰাখিলেহেঁতেন। কিন্তু ৰ'দ স্বাধীন চিতিয়া, নিৰ্বিকাৰ, অঘৰী। ৰ'দক লৈ তৰ্ক নকৰোঁ, ৰ'দ ভালে থাকক। কিজানি ৰ'দ এক শক্তিশালী পুৰুষ। এই চহৰৰ এগৰাকী নাৰীয়ে ৰ'দক ভাল পায়। তেওঁ ৰ'দৰ বাবে চকীবোৰ পাৰি থয়। খিৰিকীৰে আহি ৰ'দ বহি থাকে চকীবোৰত। ৰ'দ যলৈকে যায় চকীবোৰ তেওঁ তালৈকে তুলি লৈ যায়। তেওঁৰ ল'ৰাটোৰ নাম ৰাখিছে ৰ'দ, ছোৱালীজনীৰ নাম ৰাখিছে ৰ'দালি। কেৱল সেই নাৰীৰ বাবেই ৰ'দ নাহে এই পৃথিৱীলৈ। ৰ'দ আহে সকলোৰে বাবে। ৰ'দে হাত মেলি দিয়ে মানুহৰ পিনে। মানুহৰ ছালৰ মাজেৰে, মাংস আৰু হাড়ৰ মাজেৰে ৰ'দ সৰকি যাব খোজে মানুহৰ হৃদয়লৈ। অ' পাহাৰ, তুমি অলপ হাউলি দিয়াচোন, ৰ'দ আহক, ৰ'দ আহক, ৰ'দ আহক।